5 বছৰত UPPL চৰকাৰে বনাই নিদিলে সেই ৰাস্তা ঘাটসমূহ আমি উন্নতি কৰিব লাগে ৰাস্তা ঘাট বনাব লাগে ইত্যাদি ইত্যাদি কামসমূহ ৰূপায়ণ কৰিবৰ কাৰণে আমি পৰ্বতজোৰা ডিষ্ট্ৰিক্ট BPF-এ ইয়াৰ পৰ্বতজোৰাৰ পৰা দ্বিতীয়বাৰৰ কাৰণে পুনৰাই BPF-ক বিপুল ভোটত জয়ী কৰাই হাগ্ৰামাৰ নেতৃত্বত লাগাতাৰ উন্নতিৰ গতিত আমিও সাথ দিবৰ কাৰণে আমি আজি পৰিকল্পনা লৈছো আজি হাগ্ৰামা মহিলাৰী আমাৰ BPF-ৰ চিফ হাগ্ৰামা মহিলাৰী দেৱে দ্বিতীয়বাৰৰ কাৰণে পৰ্বতজোৰাত মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে এটা দায়িত্ব অৰ্পণ কৰিছে পৰ্বতজোৰাৰ ৭০,১১৯ গৰাকী নাগৰিকক পৰিত্ৰাণ দিবৰ কাৰণে এই ঠগ বঞ্চনাৰে জৰ্জৰিত এই 5 বছৰৰ পৰা মুক্তি দিবৰ কাৰণে পৰ্বতজোৰাৰ উন্নতি কৰিবৰ কাৰণে এই ৰাইজক সেৱা কৰিবৰ কাৰণে মোৰ ওপৰত এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে পৰ্বতজোৰাৰ প্ৰায় ৩৫,০০০ মহিলাসকলৰ আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে আত্মস্বাৱলম্বিত কৰিবৰ কাৰণে BPF-ৰ যি উদ্দেশ্য যে প্ৰতি বছৰে তথা 5 বছৰত আমি ২,০০০ মহিলা আত্মসহায়ক গোটসমূহক আমি আত্মনিৰ্ভৰশীল হ'বৰ কৰিবৰ কাৰণে নিজৰ গোটক লৈ পেলাই আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমি আৰ্থিক সাহায্য প্ৰদান কৰিম ঠিক তেনেকৈ আমি অসম চৰকাৰৰ যি অৰুণোদয় স্কিম এই অৰুণোদয় স্কিমটো আমি ৰিফ্ৰেছ কৰি পেলাই অসম চৰকাৰে আজি যি ১৩০০ টকা দিছে তাৰ জাগাত আমি এনহেন্সমেণ্ট কৰি পেলাই অধিক অৰ্থৰে আমি অৰুণোদয় স্কিম আমি দিম মহিলাসকলক পৰ্বতজোৰাত প্ৰায় ৩৫,০০০ মহিলাসকল আছে এই মহিলাসকলক সন্মান দিবৰ কাৰণে এটা দায়িত্ব অৰ্পণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে এই মহিলাসকলক লৈ পেলাই আগুৱাবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আৰু এই দায়িত্ব আমি পৰ্বতজোৰা ডিষ্ট্ৰিক্ট BPF হিচাপে আমি পূৰ্ণ গতিত আমি ৰূপায়ণ কৰিম পৰ্বতজোৰাৰ পৰা আমি BPF-ক জয়যুক্ত কৰাই পেলাই পৰ্বতজোৰাৰ কৰিবলগীয়া উন্নতি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে যুৱ সমাজক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে আমাৰ যি স্কিম আছে শিক্ষিত যুৱ সমাজ যিবিলাকে টেট পাছ কৰি বহি আছে ঘৰত সেই টেট পাছ যুৱক যুৱতীসকলক আমি ফিক্স পেড আমি নিয়োগ কৰিম পৰ্বতজোৰাত বহুতো ৰাস্তা ঘাট এই 5 বছৰত ডেমেজ হৈ গ'ল 5 বছৰত UPPL চৰকাৰে বনাই নিদিলে সেই ৰাস্তা ঘাটসমূহ আমি উন্নতি কৰিব লাগে ৰাস্তা ঘাট বনাব লাগে ইত্যাদি ইত্যাদি কামসমূহ ৰূপায়ণ কৰিবৰ কাৰণে আমি পৰ্বতজোৰা ডিষ্ট্ৰিক্ট BPF-এ ইয়াৰ পৰ্বতজোৰাৰ পৰা দ্বিতীয়বাৰৰ কাৰণে পুনৰাই BPF-ক বিপুল ভোটত জয়ী কৰাই হাগ্ৰামাৰ নেতৃত্বত লাগাতাৰ উন্নতিৰ গতিত
আমিও সাথ দিবৰ কাৰণে আমি আজি পৰিকল্পনা লৈছোঁ। আপুনি কিমান ভোটত জয়ী হ'ব বুলি আশাবাদী? পৰ্বতজৰাত আজি বিপুল সংখ্যক পৰ্বতজৰাত UPPL প্ৰমোদ বড়ো সম্পূৰ্ণৰূপে ব্যৰ্থ। UPPL আৰু BJPৰ যি চৰকাৰ আছিলে এই 5 বছৰত সম্পূৰ্ণ বিফলতাৰ 5 বছৰ দিন ইহঁতে অতিক্ৰম কৰিলে। গতিকে তাৰ প্ৰত্যুত্তৰ পৰ্বতজৰাৰ চুকে কোণে ৰাইজে এইবাৰ প্ৰমোদ বড়োৰ UPPL চৰকাৰক নস্যাৎ কৰি পেলাই 70,000 ভোটৰ ভিতৰত 40,000 ভোটৰ টাৰ্গেটত আমি আগুৱাই আছোঁ। দেখা গৈছে যে এপছুৱে এটা আহ্বান জনাইছে বা জাতীয় অভিৱৰ্তন কৰিব খুজিছে, কাৰণ বড়ো জনগোষ্ঠীৰ যিটো পলিটিকেল আৰু ছ'চিয়েল সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকলে জাতীয় অভিৱৰ্তন কৰিছে। এই ক্ষেত্ৰত আচলতে আপোনালোকৰ BPP-সকলৰ কি স্থিতি হ'ব? একত্ৰিত হোৱাৰ কাৰণে BTC-ক শক্তিশালী BTC গঢ়িবৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে 2020-ত যেতিয়া BTC-ত অগণতান্ত্ৰিকভাৱে গণতন্ত্ৰক হত্যা কৰি প্ৰথমবাৰৰ কাৰণে UPPL আৰু BJPয়ে গণতন্ত্ৰক হত্যা কৰি পেলাই, অৰ্থাৎ প্ৰমোদ বড়োই গণতন্ত্ৰ হত্যা কৰি পেলাই যেতিয়া অগণতান্ত্ৰিক চৰকাৰ গঠন কৰিছিলে, তেতিয়াই আমি অনুভৱ কৰিছিলোঁ যে প্ৰমোদৰ এই অগণতান্ত্ৰিক চৰকাৰে ৰাইজৰ আশা আকাংক্ষা কোনো পূৰণ কৰিব নোৱাৰিব। তেতিয়াই ৰাইজৰ আশা আকাংক্ষা যে BTC উন্নতি হ'ব লাগে, BTC নিজাববীয়াকেই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ এটা কাউন্সিল হ'ব লাগে, এই সিদ্ধান্তৰে BTC-ক আগুৱাই লৈ যাবৰ কাৰণে হাগ্ৰামা মহিলাৰী সেইটো সময়তো অনুৰোধ কৰিছিলে। লাগাতাৰ অনুৰোধ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে যে BTC-ৰ উন্নতিৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব। কাৰোৰ ওপৰত ভৰি চেলেকা, কাৰোৰ ওপৰত চোৱা চেলেকা পলিটিক্স BTC-ৰ হ'ব নালাগে। BTC-ৰ ৰাইজৰ কাৰণে পলিটিক্স এটা সমাজ সেৱা স্বৰূপ, গতিকে সকলোকে আহ্বান কৰিছিলে। সেইটো সময়ত যিসকলে সঁহাৰি জনোৱা নাই, বাৰে বাৰে কোৱা স্বত্তেও যিসকলে সঁহাৰি জনোৱা নাই, এই মুহূৰ্তত ইহঁতে যি সঁহাৰিৰ এটা কথা ইহঁতে কৈ আছে, এইটো অকল ভেকো ভাওনা। ৰাইজক পুনৰাই ঠগ বঞ্চনা কৰিবৰ কাৰণে, ঠগাবৰ কাৰণে ইহঁতে পৰিকল্পনা কৰিছে। গতিকে BTC-ৰ ৰাইজে এই পৰিকল্পনাসমূহ BTC-ৰ ৰাইজে বুজি পাইছে। আমি BPF হিচাপে শক্তিশালী আছোঁ আৰু BPF হিচাপে BTC-ৰ ৰাইজক সেৱা কৰিবৰ কাৰণে আমি আগুৱাই যাম।